নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ HP অল ফাৰ্ম ইউটিউব চেনেলত। বন্ধুসকল, বহু দিনৰ মূৰত আজি এটি নতুন এটা ব্লগ দিবলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, এইকেইদিন মই টাইম পোৱা নাছিলোঁ। মই বিশেষ কিবাকিবি কলেজৰ কামত গৈ আছিলোঁ, কলেজত যাব লগা আছিল কাৰণে। আৰু বন্ধুসকল, আজি এটা সময় পালোঁ, মই টাইম পালোঁ কাৰণে আজি আবেলি মই ওলাই আহিলোঁ। মই পাঞ্জিদাহঁতৰ ঘৰৰ ফালে আহিলোঁ। পাঞ্জিদাহঁতৰ বৰ্তমান এতিয়া মই ঘৰত আছোঁ বাৰু। পাঞ্জিদাৰ ঘৰত আছোঁ। এইফালেদি পাঞ্জিদাহঁতৰ খেতি কৰিছে, অমিতাৰ খেতি। লগতে আছে আৰু এইবিলাক গাহৰিৰ কাৰণে নেপিয়াৰ ঘাটো কৰিছে। আৰু লগতে তেওঁৰ ফাৰ্মলৈ যাম। আৰু তেওঁ বৰ্তমান কি কৰি আছে এতিয়া মই দেখাব চেষ্টা কৰিম। তেওঁ বৰ্তমান এতিয়া কামৰ লগতে জড়িত হৈ আছে, যিহেতু গাহৰি তেওঁ আছে। গাহৰি এতিয়া বৰ্তমান তেওঁৰ গাহৰি দানাৰ কামেই কৰি আছে নিশ্চয়। আৰু লগতে তেওঁ দানা দিলে এইখিনিৰ পৰা মই এইখিনি গড়ে এতিয়া 5টা বাজিছে আৰু 5টা বজাত মানে দানা দিয়ে তেওঁ। এতিয়া তেওঁ কি কৰি আছে, তেওঁৰ ওচৰলৈ যাওঁ আৰু ফাৰ্মলৈ যাওঁ বলক। বন্ধুসকল, আমি আহি পাঞ্জিদাহঁতৰ ওচৰ পালোঁ। পাঞ্জিদা এয়া গাহৰি পূৰা কামত লাগি আছে। এয়া কচু এয়া, আৰু এইফালে যে কচু কাটি আছে। পাঞ্জিদা, খবৰ কেনে? ধুনীয়া। খবৰ ধুনীয়া। এয়া আমি বন্ধুহঁতৰ আমি আপোনালোক দি ফুৰিব আহিলোঁ বহুত দিনৰ মূৰত। আমি ফ্ৰেণ্ডসকলক লৈ পেলাই আহিছোঁ। বন্ধুসকলে চাই আছে বৰ্তমান আপোনাৰ যি কাম কৰি আছে। বৰ্তমান এতিয়া গাহৰিৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি আছে? গাহৰি মানে পৰিৱেশটো বহুত বেয়া বুলি কৈছে মানে বৰ্তমান গাহৰি মানে চিটুৱেশ্যনটো খুব বেয়া। এইটো কাৰণে মানে কম খৰচত দানা তৈয়াৰ কৰি আছোঁ আৰু কচু কাটি আছোঁ। তাৰ লগত আপোনাৰ চাউল থাকিব, তাৰপিছত আপোনাৰ কিনা দানা অলপ থাকিব, তাৰপিছত তেনেকৈ শুকান মাছ কিবা মাকৈ গুড়া এনেকৈ মিক্স কৰি কিনে মই দানাটো বৰ্তমান খুৱাই আছোঁ আৰু সিহঁতক। মানে গাহৰি বৰ্তমান বহুতে কৈছে আৰু গাহৰি এতিয়া গাহৰি মাৰ্কেটটো মানে যিটো পোৱালিৰ ক্ষেত্ৰত দেই, মাংসৰ ক্ষেত্ৰতো ক'ব জানো, মাংসৰ ক্ষেত্ৰতো মানে মাংসৰ বাৰু ঠিকে থকা বুলি শুনিছোঁ। তো পোৱালিৰ ৰেটটো মানে কেনেকুৱা, কমি গৈছে নেকি? কমিছিলে, কিন্তু এতিয়া বৰ্তমান লাহে লাহে আৰু উঠিব আৰু লাহে লাহে মানে অলপ কিবা আহি আছে আৰু লাহে লাহে আহিব ধৰিছে আৰু বন্ধুসকল, বহুজনে কমেণ্ট কৰি আছিল যে পোৱালি ৰেট বহুত কমি আছে। হয়, এতিয়া পোৱালি ৰেট কমিছে যদিও এতিয়া মানে আহিব ধৰিছে, যিহেতু এতিয়া পোৱালি বিশেষকৈ নোহোৱা হৈছে। আৰু কিছুমানটো গাহৰি বেমাৰত কিছুমানটো মাৰিছে, চৰকাৰেও মাৰিছে কিছুমান বেমাৰত, আৰু এতিয়া পোৱালিবোৰ বহুত নোহোৱা হৈছে। আৰু এতিয়া মাৰ্কেটটো লাহে লাহে আহিব। আৰু মাংসৰ ৰেটটোতো ঠিকে আছে। মাংসৰ ৰেটটো সেয়ে, মাংসৰ ক্ষেত্ৰতো বেপাৰীয়ে দাম দিব নোখোজে না। বন্ধুসকল, গমে পাইছে এতিয়া মাংসৰো সেয়ে কিছুমান মানে বেমাৰৰ সুযোগ লৈ আছে আৰু কিছুমানে দাম দিব খোজে, আৰু কিছুমানে দাম দিয়াত অলপ মানে খেলি মেলি কৰে, জানেই বাৰু সেইটো আপোনালোকে। এবাৰ বাৰু ফাৰ্মখন দেখাই আহোঁ। আহিছোঁ যদি ফাৰ্মখন এবাৰ আপোনালোক দেখাবইতো লাগিব। ফাৰ্মখন দেখাই আহোঁ। গাহৰি কেইটা আছে মই চাওঁ বাৰু। এতিয়া বৰ্তমান পোৱালি আছিল বোলে, পোৱালি বিক্ৰী কৰিছে বাৰু। যাওঁ এবাৰ। পোৱালি এতিয়াতো আছে, আৰু পোৱালি বোলে গড়ে আছিল আৰু আগতে যিকেইটা তাৰ কেইটামান বিক্ৰী কৰিছে, আৰু কেইটামান আছে। আৰু যাওঁ এবাৰ চাই আহোঁ, বন্ধুসকলক দেখাই আহোঁ নে কি কয়। আৰু এতিয়ালৈ যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰি থওক, কাৰণ অতি সোনকালে মোৰ ঠিকে হ'ব গৈ আছে। অলপ ছাবস্ক্ৰাইবটো থাকিলে ভালো লাগে দেচোন মোৰ, যিহেতু মানে বহুত বান্ধৱীয়ে যেতিয়া নেকি চেনেলটো চাই মোক কয় ছাবস্ক্ৰাইবাৰ ইমান হৈছে, ছাবস্ক্ৰাইবাৰ বহুত নাই, কমি আছে বুলি ক'লে অলপ বেয়া লাগে। আপোনালোকে অলপ মানে আৰু জানছে আৰু মানে অলপ ছাবস্ক্ৰাইবাৰটো অলপ উঠাই দিয়ক, কাৰণ এতিয়া ঠিকেটো কৈ দিয়ক। আৰু মোক 50টা লাগে আৰু ছাবস্ক্ৰাইবাৰ আপোনালোক কৈ দিয়ক, ঠিকে কৈ দিয়ক অতি সোনকালে। পাঞ্জিদাৰ ফাৰ্মখন এইখন, আৰু অলপ আছে। মই গৈ আছোঁ। এয়া নেপিয়াৰ ঘাঁহ, মই যে কৈছিলোঁ নেপিয়াৰ ঘাঁহ বুলি, এইটো নেপিয়াৰ ঘাঁহ। ইয়াত এনেকুৱা নেপিয়াৰ ঘাঁহটো কৰি থৈছে, আৰু মানে গাহৰিয়ে খায়, আৰু লগতে হেৰিকো দিব পাৰে, ছাগলী খায় নেপিয়াৰ ঘাঁহ। এইটো নেপিয়াৰ ঘাঁহ। নেপিয়াৰ ঘাঁহটো আপোনালোকে কৰিব পাৰে দেই। নেপিয়াৰ ঘাঁহ এটা বোলে বহুত চুপ হৈ ধৰে মানে। ইয়াৰ গাহৰি ফাৰ্মত সোমোৱাৰ আগত এনেকৈ ইয়াতে এনেকৈ যাব লাগিব। ইয়াৰ পৰা যাই পেলাই ইয়াত ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব। ইয়াত পলিথিন দিছে, ৰ'দ নপৰাকৈ পলিথিন দিছে। আৰু বৰ্তমান ইয়াত আন্ধাৰ হৈছে, ভিডিঅ'টো মই অলপ বাৰু তেওঁ দেখাব চেষ্টা কৰিম এতিয়া। এজনী লাজ ব্লেকৰ এজনী পোৱালি দিছে দেই। পিছত এইফালে দানা খাই আছে বাৰু। এজনী হেমচিয়াৰ, এজনী পোৱালি দিছে বৰ্তমান। আৰু এইফালে হেমচিয়াৰে বাৰু, এইকেইটা হেমচিয়াৰ
হেমচিয়াৰ এইকেইটা তাৰপিছত এইফালে যে এইকেইটা পোৱালি আন্ধাৰ হৈছে দেই ভিডিঅ'টো আজি মোৰ আন্ধাৰতে হৈ গ'ল মই তাৰ মাজত দেখাই আছোঁ এইকেইটা পোৱালি আছে গড়ে পোৱালি 1 2 3 4 5টা পোৱালি আছে 5টা হেমচিয়াৰ আছে আৰু লোকেল আছে দেই হেমচিয়াৰ লোকেল 2টা আছে 5টা পোৱালি আছে মই ভিডিঅ'টো অলপ মানে আবেলি আহিছিলোঁ আবেলি আহোঁতে মানে অলপ ভিডিঅ'টো ৰুমৰ এইবিলাকত লাইট দিয়া নাই লাইট নিদিয়াৰ কাৰণে মানে অলপ আন্ধাৰ হৈছে আৰু লাইটটো দিলে পোহৰ হয় কিন্তু হ'লেও মই যিখিনি পাৰিছোঁ দেখাইছোঁ আৰু এতিয়া মহ মানে গধূলি টাইমত মানে মহটো অলপ অপকাৰ কৰে মানে মহে মানে অলপ কামুৰিলে অকণমান কষ্ট পায় গাহৰিবোৰে দাদাই এতিয়া গাহৰিৰ কাৰণে পূৰা মহ মাৰা স্প্ৰে মাৰি আছে ষ্টিক আউটটো গাহৰি মাৰি আছে বৰ্তমান আৰু বন্ধুসকলেও এনেকুৱা গাহৰি যিসকলে আছে এনেকুৱা গধূলি টাইমত ষ্টিক আউটটো মাৰিব লাগে চকুত নামাৰিব বাকী চবতে মাৰিব পাৰে এনেকৈ গাহৰি ফাৰ্মত মাৰিছে আৰু এইখিনি আজি থুলমূলকৈ দেখালোঁ ভিডিঅ'টো বন্ধুসকল ভিডিঅ'টো যদি এতিয়ালৈ কোনোবা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থওক আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিয়ক বন্ধুসকল আজিলৈ ইমানে আকৌ নতুন ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই বাই